নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে অসমৰ ল'ৰা হয় টকেলা। হেল্ল' চৰি, আজি ভিডিঅ'টো হ'ব অলপ বেলেগ মানে লেংটা হানা নাচাতো। মানে কি হ'ব কৈছো শুনক। মই যাম এতিয়া দেৰগাঁৱত। হেল্ল' প্ৰিন্স হাজৰিকা আহিছে কটা দেৰগাঁও সজাইতে। এনেকুৱা লাগক যে ঋতিক কিশন আহিছে ফিল্ম প্ৰমোচনৰ কাৰণে, কিন্তু আহিছে প্ৰিন্স হাজৰিকা। লেবেল থাকিব লাগিব না দেৰগাঁৱৰ। সজাই দে দেৰগাঁও, পইচা মই দিম। পিনি লৈছে। পিন্ধি দিছো কেলা, মোকে ভাল লাগে তোৰ কোনো, তোক জহৰা হেন লাগে মোকে চালা। তো গাইজ আমি এতিয়া যাব লাগিব। মই ড্ৰেছ চেঞ্জ কৰিব, চবেই ড্ৰেছ চেঞ্জ কৰিলে। মই মানে এফালে টাউনলৈ ওলাই গৈছিলোঁ, চ' লেট হৈ গ'ল। এতিয়া আমি যাম, মই কলেজৰ ভিতৰতে ড্ৰেছটো চেঞ্জ কৰি ল'ম। তো গাইজ ড্ৰেছটো কমপ্লিট, মানে ড্ৰেছ পিন্ধিলোঁ, ৰেডি হ'লোঁ। তালি বজাৱে, তালি বজা তালি। এনেকুৱা লাগিল যে মেট্ৰিকটো পাছ কৰি আৰু ভাল লাগিল। মকেল